নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেলটোলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ কুৰকুৰি, কাবুলী বুটৰ কুৰকুৰি। কাবুলী বুটটো ৰাতিয়ে ভিজাই থোৱা, এইখিনি ভালকৈ ধুই লৈছোঁ। ধুই লৈ এতিয়া মই এইখিনি বইল কৰি ল'ম। এয়া মই প্ৰেছাৰ কুকাৰত বইল কৰিম। এতিয়া মই ইয়াতে পানী দিলোঁ, 2 কাপমান পানী। এনেকৈ এতিয়া ঢাকি দিম। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰলৈকে যদি মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে আপোনালোকে প্ৰথমতে পায়। এয়া হুইচেল মাৰিল, এটা মাৰি লৈছোঁ, বেছি মাৰিব নালাগে কাৰণ আমাৰ এটাতে হৈ যাব। অলপমান ঠাণ্ডা হ'বলৈ থৈ ভাপটো এতিয়া ওলাই দিছোঁ। বেছি বইল নকৰিব। এতিয়া দেখাই দিছোঁ, ধুনীয়াকৈ দেখিছা, ধুনীয়াকৈ হৈ গৈছে। বেছি বইল কৰিলেও আমাৰ অসুবিধা হ'ব কুৰকুৰিটো। এতিয়া এইখিনি পানীখিনি ওলাই ল'ম। এইখিনি পানীখিনি ভালকৈ ওলাই ল'লোঁ চেলাঙিৰে। এতিয়া কাপোৰ এটা লৈছোঁ, ইয়াতে মই কাবুলী বুটবিলাক শুকুৱাই ল'ম যাতে পানী লাগি নাথাকে, কাৰণ পানী লাগি থাকিলে বহুত অসুবিধা হ'ব তেলত ভাজিবলৈ। পানীখিনি যাতে শুকাই যায় সেইকাৰণে 15 মিনিট নাইবা 20 মিনিট আমি ফেনত শুকাবলৈ থৈছোঁ। এইখিনি আমাৰ এয়া 20 মিনিটৰ পিছত আহিছোঁ, পানীবিলাক শুকাই গৈছে। এতিয়া এইখিনি হৈ গৈছে ৰেডি। এতিয়া কেৰাহীটো গৰম দিছোঁ, ইয়াতে এতিয়া তেল দিম 2 কাপ, ৰিফাইন অইল। প্ৰথমতে এটা দি চালোঁ বাৰু গৰম হৈছে নে হোৱা নাই। এতিয়া এটা কাপত লৈ লাহে লাহেকৈ ঢালি দিছোঁ। এতিয়া অলপমান সময় ঢাকি দিম, 3 মিনিটমান ঢাকি দিছোঁ যাতে পানীবিলাক, কাবুলী বুটত পানী থাকিব পাৰে, পানীবিলাক যাতে গাত ছিটি নপৰে সেইকাৰণে মই ঢাকি দিছোঁ 3 মিনিট। 3 মিনিটৰ পিছত চালোঁ, লৰাই থাকিব। এতিয়া গেছটো মিডিয়ামত ল'ব, মিডিয়ামত লৈ এনেকৈ মই লৰাই থাকিম। যেতিয়ালৈকে ব্ৰাউন কালাৰ নাহে লৰাই থাকিব আৰু ভাজি থাকিব। দেখিছা আমাৰ হোৱা নাই, আৰু অলপ বাকী আছে। ব্ৰাউন কালাৰ এটা আহিব, ধুনীয়া কালাৰ এটা আহিব, এনেকৈ ভাজি থাকিব লাগিব। এয়া হৈ গৈছে, দেখিবলৈ পাইছা, এয়া হৈছে আমাৰ। এতিয়া নমাই ল'লোঁ। এয়া আৰু 1 কাপ দিলোঁ, এনেকৈ আৰু ভাজিলোঁ। এইটোও 3 মিনিট ঢাকি দিলোঁ। গেছটো মিডিয়ামত লৈছোঁ, ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিম। এইখিনি আমাৰ ব্ৰাউন কালাৰ আহি গৈছে, মচমচীয়া হৈছে। এতিয়া নমালোঁ। এতিয়া তেলখিনি নিগৰাই ল'ম চালাঙিৰে। দেখিবলৈ পাইছে ধুনীয়া হৈছে, এয়া মচমচীয়া এনেকুৱা। এতিয়া মই ইয়াতে নিমখ দিছোঁ সোৱাদ অনুযায়ী, এয়া ক'লা নিমখ, টেষ্টটো ধুনীয়া হ'ব। আৰু এই দিছোঁ জিৰা,
চাট মছলা আৰু জলকীয়াৰ গুড়ি গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া আমাৰ কুৰকুৰি ৰেডি হৈ গ'ল। বহুত ধুনীয়া, টেষ্টি, মচমচীয়া। আজিলৈ আহিছোঁ, পিছত আকৌ লগ পাম। বাই বাই।